ভাব না যদি মই লৰা হলো হয় কি হল হয় প্ৰথম কথা মাইনা তুমি ল'ৰা হোৱা হয় তোমাৰ পাতি ফালি পেলালো হয় যিহেতু মাইনা তুমি এজনী মানুহত গৰ্ভৱতী প্ৰেগনেন্ট আবে বেহেনচোত তাই প্ৰেগনেন্ট মই কি কৰোঁ স্বাগতম বন্ধুসকল মই সঞ্জয় মোৰ ইউটিউব চেনেলৰ নাম ৰ'জ কৰা এইটো মোৰ কাম আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মোক কমেণ্টত আলবাল মেছেজ দি লাভ নাই মই মানুহটো বেলেগ ভাই মোক কমেণ্টত আলবাল মেছেজ দি লাভ নাই ধেমাজিৰ হয় এক ছেকেণ্ড ধেমাজিৰ ল'ৰাবোৰ চেৰা পাগল নে ফুল পাগল পগলা ভাই জোকাই ল'বি ডাইৰেক্ট ঘৰত গৈ কাটি থৈ আহিমগৈ কাৰো বাপেকো দম নাই মাক চুদাই ইহঁতি পাগলত নপৰে যথা মূৰ্খতহে পৰে এনেকৈ লেউৰে জন্ম হোৱা 2 দিন হোৱা নাই সি দম দিবহে সিহঁতি আমাক চিনিয়ে পোৱা নাই সিহঁতি বুজিয়ে পোৱা নাই যে গোলাঘাটত যেন সিহঁতৰ বাপেক ৰখি আছে নাজানো তোমালোকক কেনেকৈ কওঁ আপোনালোকক কেনেকৈ কওঁ বহুত ডাঙৰ বিপদতে পৰিছোঁ এই নাম মইনা আৰু এই বৰ্তমান সময়ত গৰ্ভৱতী প্ৰেগনেন্ট আবে বেহেনচোত তাই প্ৰেগনেন্ট মই কি কৰোঁ নে তাইৰ লগত চুৱাগৰা মই মনাইছিলোঁ আৰে ভাই তাই প্ৰেগনেন্ট মানিছোঁ প্ৰথম যা ডাক্তৰৰ গৈ পৰামৰ্শ ল নে আমাৰ বেন চুবাব ইয়াৰ নাম হেনো অসমৰ ডেকা চৰিত্ৰই কিন্তু জনি সিঙৰ ৰাধা কম নহয় কেলা এজনী ঘৈণীয়েক থকাৰ পাছতো এজনী বনৰ ৰূপালীক প্ৰেগনেন্ট কৰি দিলে তই মেকআপৰ কথা কৈছা মুখটো মানুহে চিম্পল দেখিও জ্বলে না তোৰ কটিটো দেখিহে জ্বলে আবে বেহেনকে লেউৰে এইটো কটিতহে মেকআপ খানে আৰু মই জ্বলাত নাই মই কটি ফলাতহে আছো আৰু তোৰ এইবোৰ এটিটিউড মোক নেদেখাবি মোৰ এই 7 ইঞ্চি কলটো যেতিয়া তোৰ মুখত ভৰাই দিম তোৰ এই অহংকাৰ ফাটি পৰিব ভুল ধাৰণাত নাথাকিবা ভদ্ৰ কেৱল মুখখনহে মই নহয় মই ঠিকেই কৈছিলো এইটো ঠিক মিয়া খালি পাৰে শিষ্য মই ছোৱালী হৈ কেনে চবৰ লগত ইমান জেং কৰি ফুৰো আৰু তহঁতে ভাব না যদি মই লৰা হলো হয় কি হল হয় প্ৰথম কথা মাইনা তুমি ল'ৰা হোৱা হয় তোমাৰ কটি ফালি পেলালো হয় যিহেতু মাইনা তুমি এজনী ছোৱালী তোমাৰ কটিৰ লগতে তোমাৰ বহুত কিবা কিবি ফালি দিম বুজিছে আৰু এটা ডাঙৰ প্ৰশ্ন দেই ৰ বাইদেউ প্ৰশ্ন এটা সুধিছে শুন আকৌ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के এটা ডাঙৰ প্ৰশ্ন দেই চৰ্দি হ'লে যে নাক বন্ধ হৈ থাকে হাগনি হ'লে পকৰ বন্ধ কিয় নহয় বাৰু বাইদেউ যিহেতু আপোনাৰ এইটো গুড কুৱেশ্যন আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ গুৰিত আছে ৰাস্তা ঘাটে গিয়াৰ ঘৰত নথকাৰ অৱস্থাত ঘৰৰ ওচৰৰ বুঢ়াটোৰ পৰা ডেকা ল'ৰাটোলৈকে পোকৰ মৰাই থাকিবি আৰু 5 দিনাখন পনীয়া হাগিবি কি চেটটো কৰিবলৈ পোকৰ বন্ধ হ'ব দিনৰ মূৰত এইটো ভিডিঅ' দিছোঁ আৰু কেনেকুৱা হৈছে জনাব যদিহে ৰিয়াৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিবা প্লিজ কমেণ্ট ৰিয়াক ফালি দিম যদিহে ভিডিঅ'টো চাই ভাল পালা লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ দিছোঁ বাই